এতিয়া আমাৰ ডেকা ল'ৰাবিলাক আছে হয়নে আছনে নাই এনেকে শুই আছ মই গলিয়ে নেকি নে হা শুই আছনে ঠিকে আছ ঠিক আছে এতিয়া মহিলাৰ পিছত এইবাৰ আমি আৰু এটা 1 লাখ চৰকাৰী চাকৰি অহা মাহত আৰু 22,000 চাকৰি এডভাৰটাইজ ওলাব সেইটো চলি থাকিব তাৰ লগত ডেকা ল'ৰা ছোৱালীবিলাকে যাতে চৰকাৰী সাহায্যত ভাল ব্যৱসায় আৰম্ভ কৰিব পাৰে সেইবাবে আমাৰ চৰকাৰে খুব কম সময়ৰ ভিতৰতে 2 লাখ ডেকা ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিব বেংকৰ পৰা নহয় ডাইৰেক্টলি চৰকাৰৰ পৰা দিব 1 লাখ প্ৰথম কিস্তি 1 লাখ দ্বিতীয় কিস্তি যিসকলে ভাল কাম কৰিব দ্বিতীয় কিস্তি পাব যোনে মোবাইল কিনি বহি থাকিব আৰু হিটো দ্বিতীয় কিস্তি নাপাব কিন্তু 1 লাখটো পাই যাব গতিকে এইবাৰ ৰেশন কাৰ্ডত 5 লাখ টকা বিনামূলীয়া সাহায্য চিকিৎসা ৰেশন কাৰ্ড নোহোৱা মানুহক ৰেশন কাৰ্ড অৰুণোদয় নোহোৱা মহিলাক অৰুণোদয় আত্মসহায়ক গোটৰ সদস্যাক 10,000 টকাকৈ 40 লাখ আত্মসহায়ক গোটৰ মেম্বাৰ আছে আৰু ডেকা ল'ৰা ছোৱালী ব্যৱসায় বাণিজ্য উদ্যোগ কৰিবৰ বাবে উদগনি এই গোটেই কামবিলাক আমি এই বছৰৰ ভিতৰতে অৰ্থাৎ 2023 চনৰ ভিতৰতে আমি আগুৱাই লৈ যাবৰ বাবে সিদ্ধান্ত লৈছো যাতে আমাৰ ৰাইজ অসমখনৰ উন্নয়ন প্ৰক্ৰিয়াত অংশীদাৰ হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ এই বছৰত আমি আৰু সিদ্ধান্ত লৈছো যে লাহে লাহে অসমৰ হাইস্কুলবিলাক আমি 5 কোটিকৈ টকা দি হাইস্কুলবিলাক আমি ধুনীয়াকৈ বনাম যাতে আমাৰ ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমৰ স্কুলত যাব নালাগে আমাৰ চৰকাৰী মাধ্যমৰ স্কুলতে খুব ধুনীয়া স্কুলৰ বিল্ডিং আমি দেখা পাব পাৰো শ্ৰদ্ধাৰ ৰাইজ আমি কলেজ বনাইছো অসমত ইউনিভাৰ্চিটি বনাইছো আৰু আপোনালোকে দেখিছে যে অজন্তা বাইদেউ মন্ত্ৰী হোৱাৰ পিছৰ পৰা আমি লাহে লাহে অংগনবাদী কেন্দ্ৰবিলাকো আগত যি এক প্ৰকাৰ ক'ব গ'লে চৰাইৰ গড়াল টাইপ আছিলে তেনেকুৱা অংগনবাদী কেন্দ্ৰবিলাকৰ স্থানত আমি আদৰ্শ অংগনবাদী কেন্দ্ৰ আমি বনাবৰ বাবে আমি প্ৰচেষ্টা কৰিছো আৰু বহুত জায়গাত প্ৰায় 5,000 কেন্দ্ৰ আমি ইতিমধ্যে বনাব পাৰিছো অৰ্থাৎ অসমমালা ৰাস্তাই হওক কাজিৰঙাৰ এলিভেটেড কৰিডৰে হওক দৰিদ্ৰ লোকৰ বাবে মধ্যবিত্ত লোকৰ বাবে আঁচনিয়ে হওক বা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতিয়ে হওক আমি এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণৰ বাবে আজি আমি আগুৱাই গৈছো মই গৌৰৱ অনুভৱ কৰোঁ যে আজি বোকাখাত মহকুমাটো আৰু বোকাখাত সমষ্টিটো অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত বহুবিলাক ৰাস্তা ঘাট নিৰ্মাণ হৈছে অসম দৰ্শনৰ আঁচনিৰ জৰিয়তে নামঘৰ আদি নিৰ্মাণ হৈছে আৰু আমাৰ অসমখনক আমি আগুৱাই লৈ যাবৰ বাবে সক্ষম হৈছো মই আশা কৰোঁ যে আপোনালোকৰ আশীৰ্বাদত আমি এনেকৈ আমাৰ ৰাজ্যখনক আগুৱাই লৈ গৈ থাকিব পাৰিম আৰু আমি অসম মাতৃৰ মুখ উজ্বলাব পাৰিম পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ বোকাখাতবাসী ৰাইজক আকৌ এবাৰ মোৰ মৰম চেনেহ যাচি সকলোকে মোৰ শলাগ আৰু ধন্যবাদ যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি সকলোৱে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে